আসসালামু আলাইকুম, নমস্কাৰ। মই আছাদ আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিশেষ এটি ভিডিঅ'। তো এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে এটি এপ বা এপ্লিকেশ্যন। যিসকল শিক্ষাৰ্থীয়ে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয় নাইবা ভট্টদ্ৰয় বিশ্ববিদ্যালয়ৰ অধীনত কোনো মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে, সেই শিক্ষাৰ্থীসকলে নিজৰ প্ৰয়োজনীয় অৰ্থাৎ প্ৰতিটো ছেমিষ্টাৰৰ কিতাপসমূহ এই এপৰ জৰিয়তে ঘৰত বহিয়েই সংগ্ৰহ কৰিব পাৰিব। আৰু এই এপত যিবোৰ কিতাপ উপলব্ধ কৰা হৈছে সেই কিতাপসমূহ কিছু ৰেহাই মূল্যত উপলব্ধ কৰা হৈছে। গতিকে মই আজি আপোনালোকক দেখুৱাম এই এপৰ পৰা আপোনালোকৰ প্ৰয়োজনীয় কিতাপসমূহ কেনেকুৱাকৈ অৰ্ডাৰ কৰিব আৰু কেনেকুৱাকৈ ঘৰত বহিয়ে লাভ কৰিব। ঠিক আছে, বলক আমি এপৰ মাজলৈ আগবাঢ়ো। ইয়াতে তলত অহাৰ পিছত দেখা পাইছে আপোনালোকে মিছো বুক হাউচ নাইবা ওপৰত দিয়া লিংকত টিপি দিয়াৰ লগে লগে আপোনালোকক এনেকুৱা এখন পেজলৈ লৈ আহিব। এই পেজত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহিব। ইয়াতে আপোনালোকে তলৰ পৰা আহিলে দেখা পাব ভিউ অল প্ৰডাক্ট। ইয়াতে মাৰাৰ পিছত আপোনাৰ গোটেইখিনি কিতাপ, যিখিনি কিতাপ আপোনালোকক লাগে গোটেইখিনি কিতাপ ইয়াতে আছে। যেনিবা এইখন কিতাপ ভাৰতৰ ইতিহাস, মই এইখন কিতাপ এতিয়া অৰ্ডাৰ দিম। ইয়াতে অহাৰ পিছত তলত দেখা পাইছে আপোনালোকে বাই নাও টিপি দিয়াৰ পিছত ইয়াতে লিখা আছে চেক আউটত টিপি দিব। টিপি দিয়াৰ পিছত ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। OTPটো ওপৰৰ পৰা দেখাইছে। OTPটো লোৱাৰ পিছত ইয়াতে বহাই দিলে হ'ল। এইটো OTPটো বহাই দিয়াৰ পিছত আপোনালোকক আহিব চেক আউট। আকৌ চেক আউটত টিপি দিয়াৰ পিছত ইয়াতে আপোনালোকৰ এড্ৰেছটো লিখিব লাগিব। প্ৰডাক্টটো আপোনাৰ কোনটো এড্ৰেছত আহিব, সেয়েহে মই ইয়াতে লিখিছোঁ যেনেকা কলগাছিয়া লিখাৰ পিছত তলত আহিছে পিনকোডটো মই বহাই দিছোঁ। ইয়াৰ পিছত আহিছে চিটি মই যেনিবা বৰপেটা বুলি লিখিছোঁ। বৰপেটা লিখিলোঁ। বৰপেটা লিখাৰ পিছত আকৌ ছেভ এড্ৰেছ ইয়াতে টিপি দিলোঁ। টিপাৰ পিছত আকৌ কেছ অন ডেলিভাৰী চেক আউট ইয়াতে টিপি দিয়াৰ পিছত আপোনালোকে নিশ্চয় দেখা পাইছে ওপৰত মোৰ অৰ্ডাৰটো কমপ্লিট হৈ গৈছে। আৰু এদিন বা দুদিনৰ ভিতৰতে এই প্ৰডাক্টটো আপোনাৰ ঘৰত কোনোবাই নিশ্চয় ডেলিভাৰী বয় আহি কিনে দি যাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।